ঐ কি কৰি আছে? এনে বন্ধু লগত বহি আছিলে। ঐ কালি ৰাতি তোৰ জিএফে ক'ৰবাত গৈছিলে। ৰাতি কালি ৰাতি তোৰ জিএফে ৰাতি ফেচবুক অনলাইন আনিছিলে। ঠিক আছে তোৰ গাঁওখনৰ বিয়া হৈ আছে দেই। বিয়া হৈছে? ইমান স্পীড যায় কি লাভ জান নহয় ভালটো ভালকে হ'ব। খাব লাগিব জলদি বন্ধু আজি কি তলত পিন্ধি নাই? আহিছিলোঁ পিন্ধি কিয় তই তলত পিন্ধি নাই? আহিছোঁ তলত পিন্ধি মই আজি নাই বোলো চাই ল তই মুখ মই চেনেলটো কথা যাওঁ তলত পিন্ধি নাই তই। অ বন্ধু পইচাবোৰ কিয় পেলাইছ? এই নকলি পইচা বন্ধু কংগ্ৰেচুলেশ্যন 20 বছৰ মূৰত সন্তান হোৱাৰ বাবে। সন্তান হৈছে মন গা বেয়া হৈ আছে বন্ধু ইমান দিনৰ মূৰত সন্তান জন্ম হৈছে তাকো ইমানটো গ'ল। চালা কি হ'ল নহয় বেল মোৰ লগৰকেইটা কেমেৰামেন এতিয়া বিচাৰি পোৱা নাই কেমেৰা উঠিবৰ কাৰণে। দিয়াচোন কেমেৰা উঠিব লাগে মানে এই কি নহয় কেমেৰা দিব লাগে কেমেৰামেন নাই বেয়া চলিবা নাই। বন্ধু মোৰ জিএফৰ লগত বেকআপ হ'লে বুজিলা। তই ক'ব নোৱাৰি নেকি যে তোৰ দেউতা বহুত ধনী? হ'লো সেইকাৰণে মোৰ দেউতাৰ লগতে আছে এতিয়া। এইটো 50 টকা লোৱা মোৰ কাৰণে চিগাৰেট এপেকেট আনিবি। তুমি নাজানা নেকি চিগাৰেট খলটো লিখাই আছে যে চিগাৰেট খালে হানিকাৰক হয়। নহয় তুমি এটা কাম কৰা চিগাৰেটৰ খলটো দোকানত দি মোৰ কাৰণে চিগাৰেট লৈ আহিবি। দেখা নাপা নেকি তই কাক শুনা তই মোক চিনি নাপা নেকি হা তই গুৱাহাটীৰ মানুহে মোক চিনি পায় বে কি ভিখাৰী নেকি তই? মই বিশ্বাস নকৰোঁ আপোনাক বিশ্বাস কৰিলে মানুহ বিশ্বাস কৰা টান। বন্ধু সঁচা হ'ব বাধ্য না বন্ধু তইচোন কৈছিলি খাব বিশ্বাস কৰিলে মানুহ বিশ্বাস কৰিব নালাগে।